হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই গৈছিলোঁ মায়তীয়া পাছ, চিলাপথাৰৰ পৰা 257 কিলোমিটাৰ দূৰত। এইফালে কি ঢলা শদিয়া হৈ গৈছিলোঁ। এই পাছিঘাটৰ পৰাও যাব পাৰি। আৰু চাওক ইয়াৰ মায়তীয়া পোৱাগৈ নাই, 7 কিলোমিটাৰ আগৰ পৰাই ৰাস্তাত কিমান বৰফ আছে। তো ফাইনেলি মায়তীয়া পাছৰ মেইন জেগাটো পাই গ'লোহি। ইমান বৰফ আছে আৰু এইটো চাইনবোৰ্ডত লিখা আছে ৱেলকাম মায়তীয়া পাছ বুলি। এইটো মায়তীয়া পাছ, ইয়াৰ পৰা স্ন'ফল হৈ আছে, বহুত ভাল লাগিছে। মায়তীয়া এইটো মেইন জেগাটো পাই গ'লোঁ, থকা নিচিনা বহুত ভাল লাগিছে। ইমান মজা লাগিছে, পুৰা চুলি খতম। বৰফ দেখি ৰৈ থাকিব নোৱাৰিলোঁ, ওপৰলৈ উঠিবলৈ চেষ্টা কৰিলোঁ, নোৱাৰিলোঁ, পৰি গ'লোঁ। স্ন'ফলটো এতিয়ালৈকে হৈয়ে আছে। মই বনাইছোঁ, চাওক কেনেকুৱা হৈছে, কমেণ্ট কৰিব। আজি নেনা ব্লগাৰ বনি গৈছে। পুৰা কুঁৱলীও আহিছে, বৰফো পৰিছে, ঠাণ্ডা কিন্তু তামাম হৈছে দেই। পুৰা ঠাণ্ডা, বহুত ঠাণ্ডা। কুঁৱলী আহি গৈছে ন লগতে, আৰু ঠাণ্ডাটো বাঢ়ি গৈছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।